আজি সজাগতা সভাৰ কাৰণে এই পৰিস্থিতিৰ লগত খাপ খুৱাই ভৱিষ্যত প্ৰজন্মই কি কৰিব লাগিব এই সম্পৰ্কে অৱগত কৰিবৰ কাৰণে আমাৰ একেবাৰে ওচৰত থকা ডিব্ৰুগড় আঞ্চলিক বন বিষয়া মহোদয় লগতে তেখেতৰ বন কৰ্মীসকলক লৈ আহি যে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আৰু লগতে এই বিদ্যালয়ৰ ওচৰে পাজৰে থকা শুভাকাংক্ষীসকলক মানে এটা সম্যক জ্ঞান আগবঢ়ালে। গতিকে তাৰ কাৰণে আমি তেখেতসকলৰ আটাইকেইজনকে ধন্যবাদ জনাইছোঁ আৰু লগতে আশা ৰাখিছোঁ আৰু ভৱিষ্যতে তেখেতসকলে আমাৰ নিকটৱৰ্তী বিদ্যালয় হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ জ্ঞান দিবৰ কাৰণে বা পাৰিপাৰ্শ্বিকতাৰ ওপৰত গুৰুত্ব দি যে প্ৰাকৃতিকভাৱে কেনেকৈ আমি জীয়াই থাকিব পাৰিম এই উদ্দেশ্যলৈ তেখেতসকলৰ সহায় সহযোগিতা আমি ভৱিষ্যতেও পাম বুলি আশা ৰাখিছোঁ। বিশ্ব ওজন দিৱস উপলক্ষে আমাৰ ডিপ্ল'মা ৰেঞ্জৰ ইটাখোৱা শোণিতপুৰ ইষ্ট ডিভিজনৰ হৈ পেলাই আমি আজি ইয়াত উদযাপন কৰিলোঁ। ইয়াত প্ৰধান শিক্ষক মহোদয় আৰু লগতে সহ শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আজি বিশ্ব ওজন দিৱস উপলক্ষে গোটেই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক এটা সম্যক জ্ঞান দিবলৈ মই চেষ্টা কৰিলোঁ, এৱাৰনেছ এটা আনিবলৈ চেষ্টা কৰিলোঁ। যেনেকৈ ওজন স্তৰটো নহ'লে আমাৰ যে পৃথিৱীখন যে বাচি নাথাকিব সেই সম্পৰ্কত তেওঁলোকক ক'লোঁ যে এই ওজন স্তৰটোৱে বেঙুনীয়া ৰশ্মি কেনেকৈ প্ৰতিৰোধ কৰে তেওঁলোকক বুজাই দিলোঁ। ওজন স্তৰটো ক্ষতিগ্ৰস্ত কৰা যিখিনি গেছ আছে ধৰক আপোনাৰ CFC গেছ, আপোনাৰ কাৰ্বন টেট্ৰাক্লৰাইড, আপোনাৰ হেল'জেন, ক্লৰিন, ব্ৰমিন এই গেছবিলাক আমি যদি মানৱ জাতিয়ে উৎপাদনটো কম কৰোঁ তেতিয়াহ'লে আমাৰ যি 1985 চনত যিটো দক্ষিণ গোলাৰ্ধৰ এণ্টাৰ্কটিকা দেশত যিটো ওজনৰ ফুটা দেখা পাইছোঁ সেই ফুটাটো ৰোধ কৰাত আমি কেনেকৈ অগ্ৰসৰ হ'ব পাৰোঁ, ভৱিষ্যত প্ৰজন্মটো কেনেকৈ সুৰক্ষিত ৰাখিব পাৰোঁ তাৰ ওপৰত মই তেখেতসকলৰ এটা এৱাৰনেছ প্ৰগ্ৰাম হিচাপে গোটেইখিনি বুজাই দিছোঁ। আৰু এই ওজন স্তৰটো যদি নহয় আমাৰ পৃথিৱীৰ জীৱকুল কোনোৱে সুৰক্ষিত নহয়। এই ধাৰণাটো তেওঁলোকৰ মাজত দি তেওঁলোকক গছ গছনি ৰুই পলিথিন ব্যৱহাৰ কমাবলৈ কৈছোঁ আৰু পলিথিন জ্বলোৱাটো মই তেওঁলোকক বাধা দিবলৈ কৈছোঁ। এই অনুষ্ঠানটো ডিপ্ল'মা ৰেঞ্জৰ হৈ প্ৰথম আমি এই আদৰ্শ ইন্দিৰা গান্ধী বিশ্ববিদ্যালয় ME স্কুলতে কৰিছোঁ।